পঢ়াৰ কোনো টাইম টেবুল নাথাকে কোনো টাইম টেবুল নাথাকে যেতিয়া ইচ্ছা তেতিয়াই পঢ়িব পৰা যায় য'ত ইচ্ছা ত'ত পঢ়িব পৰা যায় আনকি বহুতে কয় যে পঢ়িব লাগে অনলি চকীত বহি এই পুৰা টেবুলত একদম চকীত কঁকালখন চিধা কৰি এনেকৈ পঢ়িব লাগে মোৰ মতে এইবিলাক বকৱাছ কথা এইবিলাক ফাল্টু কথা এটা লৰাই যদি বিছনাত পঢ়ি নিজকে কমফৰ্ট অনুভৱ কৰে সি তাত ভালদৰে পঢ়িব পাৰিবনে এই ঠাণ্ডাখনত চকীত মোহৰ কামাৰ খাই খাই পঢ়িব পাৰিব পঢ়াৰ কাৰণে আমাৰ শৰীৰত যিখিনি মানে সেন্স আছে এই সেন্সখিনি প্ৰথমতে নোহোৱা কৰিব লাগিব আমাৰ শৰীৰটোৰ পৰা মনটো আঁতৰি আহিলেহে আমি পঢ়িব পাৰিম তো বিছনাত ধুনীয়াকৈ লেপৰ তলত শুই এটা ল'ৰা পঢ়ি আছে তো সি নিজকে কমফৰ্ট অনুভৱ কৰিছে তো সি তেনেকৈ পঢ়াত নিজৰ মনটো বেছিকৈ লগাব পাৰিবনে চকীত এই ঠাণ্ডাখনত মোহৰ কামাৰ খাই খাই মনটো লগাব পাৰিব সি দেখোন নিজৰ শৰীৰটোৰ পৰা ধ্যানটো আঁতৰাই আনিব নোৱাৰিব কাৰণ মহে খাই থাকিব ঠাণ্ডা লাগি থাকিব তো সি কেনেকৈ পঢ়িব